দাদা ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে খাই? ভাল? একদম বঢ়িয়া। তো আপোনালোকে যদি সদায় হেল্ডি হৈ থাকিব খোজে আৰু হেল্ডি ফ্ৰুটছ খাব বিচাৰে তো তাৰ কাৰণে আহিব লাগিব মোৰ দোকানলৈ। গুড মৰ্ণিং সকলোকে। আৰু মই এতিয়া আহি পালোঁ শকৰপুৰ দিগমলাৰ ভিতৰত। এইকেইদিন মোটামুটি 2টা বজাৰ মই অহা নাই প্ৰায়, মানে অহা নহ'ল। ৰাতিপুৱা বৰষুণ থাকে আৰু বতৰ বেয়া কাৰণে অহা নহয়। তো আজি আহিলোঁ। তো আজি 2এটা বস্তু পালোঁ আৰু বাকী কি বস্তু পাওঁ চাই লওঁ। পালোঁ কঁঠাল, পালোঁ কলডিল আৰু বেল, এই 3টা বস্তু পালোঁ। তো বাকী আৰু কি কি পাওঁ চাই লওঁ। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। কি হুচি না ওল কচুৰে এইটা? অজগৰ সাপ নিচিনা দেখা পাই ৰে। অজগৰ সাপৰ নিচিনা দেখি গ'লে। আৰু পালোঁ কেইটামান, এইকেইটা ভাল আছে আৰু তাতকৈ আগত যিকেইটা লৈছোঁ তাত। যাম এতিয়া ঘৰত। আৰু বতৰটো বেয়া, ইমান ঠিক নহয়। আহি পালোঁ এতিয়া শকৰপুৰ বজাৰত, মানে যিখন মেইন বজাৰ হয় তাতে আহিলোঁ। তেতিয়া কি কি বস্তু পোৱা যায় আপোনালোকক মিঠা, পুৰা মিঠা হ'ব? মিঠা। আজি 3 বজাৰ বেচালুংগে। দাম গহে বেছি ছজনা। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি শকৰপুৰ বজাৰ আছিলে আৰু বজাৰৰ পৰা কি কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চলিয়ে। তো আজি মোৰ দোকান পাব স্পেচিয়েলি হালধি আছে আৰু বেল লৈ আহিছোঁ। এইবিলাক পকা পকা বেল হ'ব। তাৰপিছত নেমু আছে এইবিলাক, আৰু লগতে এইবিলাক আপোনাৰ তিয়ঁহ, কিউকাম্বাৰ, আৰু এইফালে লোকেল আলু আছে। এইবিলাক আলু, লোকেল আলু। তাৰপিছত শুকান নাৰিকল আছে এইবিলাক, আৰু তেতলি আছে এইবিলাক। বগৰী, শুকান বগৰী পাব, আৰু লগতে তেতলি পাব। এইবিলাক তেতলি আছে, এইবিলাক বগৰী। আৰু এইবিলাক কলডিল লৈ আহিছোঁ, পাহাৰীয়া কলডিল হয় এইবিলাক। আহিলে পাই যাব আপোনালোকে এইবিলাক কলডিল। তাৰপিছত ইফালে আপোনাৰ আছে আপেল আছে, এইফালে আপেল পাব আহিলে। আৰু লগতে এইবিলাক মধুৰিআম আছে, ভাল ভাল হ'ব, ভাল মানে একদম ফ্ৰেছ হ'ব মধুৰিআমবিলাক গোৱাৰ পৰা। যদি লাগে আহিব আপোনালোকে। আৰু এইফালে আম আছে, পকা আম আছে। তাৰপিছত এইটো হ'ল ভোগ আম, আৰু এইটো হ'ল আমটো টেঙা, আচাৰ খোৱাৰ কাৰণে এইটো ভাল। লগতে অমিতা আছে, অমিতাটো আছিলে কেইটামান, অমিতাখিনিৰ পৰা শেষেই হ'ল আৰু বেছি নাই, এইকেইটাই আছে অমিতা। আৰু এইটো হ'ল ফলি। আৰু এইফালে মালভোগ কল আছে। এইবিলাক লোকেল একদম মালভোগ কল হয়, মানে আমাৰ ইয়াৰে লোকেল হয়, গাঁৱৰ হয়। তো আমি কলবিলাক আনি কিনে ঘৰত পকাওঁ, একদম মেডিচিন নাই। আপোনালোকে এবাৰ খালে গম পাব কলবিলাক কেনেকুৱা হয়। আৰু এইফালে আমাৰ ইয়াৰে মষ্ট ফেমাছ বেনানা চিপছ, ভাইৰেল বেনানা চিপছ। যদি লাগে আপোনালোকক খাব বিচাৰে লৈ যাব পাৰি ইয়াৰ পৰা আহিলে। আৰু এইবিলাক তৰমুজ চাওক, ইমান ডাঙৰ তৰমুজ। এইটো ৰাতিপুৱা মই জুখিলোঁ 5 কিলো 800 গ্ৰাম হ'ল নেকি, এনেকুৱা ডাঙৰ ডাঙৰ আছে, একদম হায়েষ্ট ডাঙৰ। কঁঠাল আছে। কঁঠালবিলাক কিন্তু মানে পকিলে খোৱা নহয়, এইটো এনেই খাব পাৰি, চব্জি খোৱাৰ কাৰণে। অলপ চাইজটো অলপ ডাঙৰ হৈছে, খাই ভাল পাব। আজি লৈ আহিছোঁ একদম ফ্ৰেছ শকৰপুৰৰ পৰা, লাগিলে আহিব আপোনালোকে। এইবিলাক আছে এভেইলেবল কঁঠাল। আৰু এইবিলাক আছে ৰঙালাও আছে, আৰু আছে এইবিলাক মাকৈ। আৰু এইফালে নাৰিকল আছে, আপোনাৰ আহিলেই পাব। নাৰিকল এভেইলেবল আছে, আপোনাক যেনেকুৱা লাগে। সৰু লাগিলে সৰু হ'ব, ডাঙৰ লাগিলে ডাঙৰ হ'ব, আহিলে পাই যাব। তো আৰু এইবিলাক চাওক, তৰমুজৰ কালাৰটো চাওক কেনেকুৱা, একদম পূৰা ৰঙা। এতিয়া বাজিলে 3টা, কিন্তু বতৰটো হঠাতে এনেকুৱা বেয়া হৈ আহিল। আৰু কেনেকুৱা লাগিলে খাই? ঠিক আছে না? ঠিকে আছে, ভালে লাগিছে। একদম বঢ়িয়া। দাদা ক'ৰ পৰা আহিছে? বিজনীৰ পৰা। দাদাহঁতে আহিছে বিজনীৰ পৰা, আৰু আহি ফ্ৰুট চাট খালে। এইফালে ভণ্টি আছে। ভণ্টি কেনেকুৱা লাগিছে খাই? ভাল? কি নাম তোমাৰ? ঠিক আছে। ভণ্টি আহিছে, ভণ্টি খালে, খাই ভাল পালে।
তো সাধাৰণতে বিজনীৰ পৰা আহি খালে তো আপোনালোকে যদি খাব বিচাৰে আহিলে হ'ল আমাৰ ইয়াতে। দোকানৰ লোকেশ্যনটো হ'ল আমাৰ চালবাৰী, এই ৰাস্তাৰ কাষতে হয় একদম, আহিলে আপোনালোকে পাব। আৰু ইয়াতে আহি আপোনালোকে বিভিন্ন ধৰণৰ যিখিনি ছিজনেল ফ্ৰুটছ আছে গোটেইখিনি আপোনালোকে খাব পাৰিব। আহক সকলোৱে আৰু আহি ইয়াতে বিভিন্ন ধৰণৰ ফল মূলৰ সোৱাদ লওক। তো আপোনালোকে যদি সদায় হেল্ডি হৈ থাকিব খোজে আৰু হেল্ডি ফ্ৰুটছ খাব বিচাৰে তো তাৰ কাৰণে আহিব লাগিব মোৰ দোকানলৈ। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী, বৈতামাৰী চালবাৰী, ডিষ্ট্ৰিক্ট আমাৰ বঙাইগাঁও পৰে। আপুনি যদি চালমাৰা, গোৱালপাৰা, তাৰপিছত অভয়াপুৰী, গুৱাহাটীৰ ফালৰ পৰা যদি আহে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, চালবাৰী যিটো চক আছে চালবাৰী চকটো পাৰ হ'ব লাগিব। আৰু চালবাৰী চকটো পাৰ হৈ আপুনি আগুৱাই আহিব লাগিব। আগুৱাই আহি কিনে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। ইয়াতে এইটো ৰ'ডত এনেকৈ আহিব, আহি কিনে দোকানখন মোৰ ইয়াতে পাব। আৰু যদি আপুনি ধুবুৰী বিলাচীৰ পৰা তাৰপিছত বহলপুৰ বা কোকৰাঝাৰ সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে ইফালে আগুৱাই আহিব লাগিব, তালগুৰি পাৰ হৈ আহিব লাগিব। তালগুৰি পাৰ হৈ আপোনালোকে চালবাৰী চক নোপোৱাৰ আগতে ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তাত আহিব মেইন ৰোডৰ লগতে, আৰু আহিতে ইয়াতে এনেকৈ পাব। তো গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকানৰ নতুন নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ। জয় অসম।